মুখ্যমন্ত্ৰী এতিয়ালৈকে বুজি পোৱা নাই যে তেওঁ মোক ভয় খুৱাব নোৱাৰে। কিমানবাৰ তেখেতক ক'ব লাগিব। তেওঁ যিবোৰ কেছ আমাৰ ওপৰত জাপি দিবলৈ বিচাৰে কৰি থাকক। আমি ৰাইজৰ হৈ মাত মাতি যাম, অনুৰাগীসকলৰ হৈ মাত মাতি যাম, গৰিমা বা পামীবাৰ হৈ মাত মাতি যাম, অসমীয়া শিল্পী সমাজৰ হৈ তেখেতৰ মৰ্যাদা আৰু স্বাভিমানৰ পক্ষত মাত মাতি যাম। আমি বাৰম্বাৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য শলাগ লৈছোঁ। হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহ ওলাই আহিল, কিন্তু ক'তো গণ্ডগোল নহ'ল, ক'তো আজি হিংসা বা আইন শৃংখলা ক'তো তাত বিসংগতি নহ'ল। আৰু অসমৰ ৰাইজে মই ভাবোঁ সমগ্ৰ ভাৰতৰ বাবে নহয়, গোটেই পৃথিৱীৰ বাবে অসমৰ ভিতৰত জুবিন গাৰ্গৰ অনুৰাগীসকল এটা উদাহৰণস্বৰূপ যে কেনেদৰে ইমান ভিৰৰ মাজতো আমি গোটেই শান্তিপূৰ্ণভাৱে জুবিন গাৰ্গক এটা ঐতিহাসিক বিদায় দিলোঁ। মই জুবিন গাৰ্গ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে জুবিন দাই যিদৰে যি আশা কৰি নিজৰ বিদায়ৰ বাবে কল্পনা কৰিছিল, মই ভাবোঁ তেখেতৰ কল্পনাতকৈ বেছি স্মৰণীয় বিদায় অসমৰ জনসাধাৰণে তেখেতক দিলে। আৰু আগন্তুক দিনতো তেখেতে আমাৰ হৃদয়ৰ মাজত সজীৱ হৈ থাকিব। মুখ্যমন্ত্ৰী মহোদয় তদন্ত কৰক, তথ্যবোৰ প্ৰকাশ কৰক, ৰাইজক, বিৰোধী দলক, অনুৰাগীসকলক, সমৰ্থকসকলক ভয় খুৱাবলৈ এই ৰাজনীতিটো বন্ধ কৰক। কৈছোঁ, যি সময়ত ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ তথ্যবোৰ ফাদিল হোৱাটো বিচাৰে, শ্যামকানু মহন্তৰ ওপৰত এটা ভাল কেছ চৰকাৰে তৈয়াৰ কৰক। সেই কেছ তৈয়াৰ কৰাতকৈ শ্যামকানুৰ প্ৰতি কেছটো দুৰ্বল হওক, শ্যামকানুৰ প্ৰতি কেছৰ প্ৰতি মানুহৰ মোহভংগ হওক, শ্যামকানুৰ ওপৰত তদন্ত কৰাতকৈ ৰাইজে বেলেগ বিষয়বোৰ লৈ চিন্তাৰ চৰ্চা কৰক। এয়া হ'ল মুখ্যমন্ত্ৰীৰ কৌশল। মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হ'ল শ্যামকানু মহন্ত আৰু তেখেতৰ ঘৰৰ সদস্যসকলৰ লগত, যাৰ লগত মুখ্যমন্ত্ৰীৰ মধুৰ সম্পৰ্ক আছে, তেওঁলোকক বচোৱাটোৱে হ'ল মুখ্যমন্ত্ৰীৰ মূল উদ্দেশ্য। শ্যামকানু মহন্তৰ গোটেই অনুষ্ঠানটো বিজেপি সমৰ্থনত ডাঙৰ হৈছে। আজি ছিংগাপুৰত আজি এম্বেচি, ইণ্ডিয়ান এম্বেচি তাত সহায় কৰিছে। ইণ্ডিয়ান এম্বেচি কাৰ হাতত আছে? বিজেপি চৰকাৰৰ। ইণ্ডিয়ান এম্বেচি কোনটো বিভাগ? মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ভিতৰত কোন আছে? অসমৰে এগৰাকী ব্যক্তি, এজন মন্ত্ৰী তাত হৈ আছে। ছিংগাপুৰত যে কৰিবলৈ পাৰিছে, থাইলেণ্ডত যে কৰিবলৈ পাৰিছে, এইখিনি যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আহিছে, তেতিয়াৰ পৰা বিদেশ মন্ত্ৰালয়ৰ পৰা বিশেষ সহায় শ্যামকানু মহন্তই পাইছে।